এনে খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এগৰাকী যুৱকে চিঞৰ বাখৰ কৰিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে যুৱকজনে দৃশ্য দেখুৱাব বিচাৰিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ কনভয়ৰ সন্মুখত এগৰাকী যুৱকৰ চিঞৰ সেই দৃশ্য দেখুৱাইছো এই মুহূৰ্তত এক্সক্লুসিভ খবৰ বিগ ব্ৰেকিং এই মুহূৰ্তৰ যোৰহাটত এই দৃশ্য দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত মুখ্যমন্ত্ৰীক লগ কৰিবলৈ গৈছিল যুৱকজন তাৰ পিছত কি পৰিস্থিতিৰ সৃষ্টি হ'ল সবিশেষ জনাইছো আপোনালোকক উল্লেখ্য যে যোৰহাটৰ ৰংগৈ পহুচুৱা গাঁৱৰ এই যুৱকজন বুলি জানিব পৰা গৈছে সবিশেষ জানিব পৰা গৈছে আমি জনাবলৈ চেষ্টা কৰিছো আৰু লগতে কি কৈছিল মুখ্যমন্ত্ৰী গৰাকীক উদ্দেশ্যি মুখ্যমন্ত্ৰী গৰাকীৰ বাহনৰ সন্মুখত কনভয়ৰ সন্মুখত কি কৈছিল এই যুৱকজনে সেই দৃশ্য দেখুৱাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত মুখবধিৰ তথা বিশেষভাৱে সক্ষম এইজন যুৱকে হিয়া ঢাকুৰি কান্দিলে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰতিবাদ কৰিলে হিতাধিকাৰী চৰকাৰৰ যি হিতাধিকাৰী আঁচনি সেই হাজাৰ চৰকাৰৰ সেই হিতাধিকাৰী আঁচনিক লৈ এই যুৱকজন খৰ্গহস্ত হৈ পৰিল এই যুৱকজনে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ যুৱকজনৰ উচ্চ শিক্ষাৰ বাবে সহায় বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত কন্দা কথা কৰিলে কেনেদৰে যুৱকজনে মুখ্যমন্ত্ৰীক বুজাবলৈ চেষ্টা কৰিলে এই দৃশ্য আজি আমি আপোনালোকক দেখুৱাইছো আৰু বহুকেইটা দৃশ্য আছে কেৱল সিমানেই নহয় এই ঘটনাৰ পিছত আৰক্ষীও ৰখাব পৰা নাই মুখ্যমন্ত্ৰীৰ বাহনৰ সন্মুখতেই এনেদৰে যুৱকজনে চিঞৰ বাখৰ কৰিলে যুৱকজনে কান্দিলে যুৱকজনে মুখ্যমন্ত্ৰীৰ বাহনৰ সন্মুখত কান্দিলে আৰু উচ্চ শিক্ষাৰ বাবে সহায় বিচাৰিলে অত্যন্ত এটা করুণ দৃশ্য অত্যন্ত এটা ডাঙৰ ঘটনা আজিৰ দিনটোৰ এই দৃশ্যটো ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এই খবৰ আৰু লগে লগে আমি আপোনালোকক জনাইছো যে মুখ্যমন্ত্ৰীক লগ কৰিবলৈ আহিছিল তাৰ পিছত হিয়া ঢাকুৰি কান্দিবলগীয়া হ'ল এই যুৱকজনে কিমান এটা পৰিস্থিতি কিমান এটা করুণ পৰিস্থিতি আকৌ দেখুৱাইছো আমি সেই দৃশ্য কেনে কেলে নেওয়া গৈছে আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছিল আৰু আমি আপোনালোকক জনাইছো আৰক্ষীয়ে ৰখাব পৰা নাছিল এই যুৱকজনক আৰক্ষীয়ে কেনেদৰে ৰখাবলৈ চেষ্টা কৰিছে সেই দৃশ্য দেখুৱাইছো আৰু বহুকেইটা দৃশ্য আছে এটা এটাকৈ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীগৰাকীক লগ কৰিবলৈ আহিছিল তাৰ পাছত এনেদৰে যুৱকজনক লৈ যোৱা হৈছে মুখ্যমন্ত্ৰীক লগ কৰিবলৈ গৈছিল কিন্তু আৰক্ষীয়ে বাধা প্ৰদান কৰিলে নিৰাপত্তা আৰক্ষীয়ে সেই মুহূৰ্তত বাধা প্ৰদান কৰিলে উল্লেখ হৈছে যোৰহাট আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল আৰু যোৰহাট আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ সময়ত এই মুখবধিৰ যুৱকজন বিশেষভাৱে সক্ষম যুৱকজন গৈছিল আৰু সেই যুৱকজনে কেনেদৰে প্ৰতিবাদ কৰিবলৈ গ'ল কেনেদৰে প্ৰতিবাদ কৰিলে কেনেদৰে নিজৰ উচ্চ শিক্ষাৰ বাবে সহায় বিচাৰিছিল সেই কথাবোৰ বুজাবলৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকী কিন্তু নোৱাৰিলে যুৱকজনে তাৰ পাছত যুৱকজনক টানি অনা হ'ল আৰক্ষীয়ে টানি আনিলে যুৱকজনক আৰক্ষীয়ে টানি আনিলে আৰু লগে লগে আমি আপোনালোকক দেখুৱাইছো যুৱকজনক আৰক্ষীয়ে টানি অনাৰ পিছত যুৱকজনক আৰক্ষীয়ে টানি অনাৰ পিছত যুৱকজনে যাবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ বেহুফালি যাবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ সেই বেষ্টনী ফালি যাবলৈ চেষ্টা কৰিছিল কিন্তু যাব নোৱাৰিলে যুৱকজন
আৰক্ষীয়ে বাধা প্ৰদান কৰিলে বাৰম্বাৰ বাধা প্ৰদান কৰিলে আমি আপোনালোকক দৃশ্য দেখুৱাইছো যোৰহাটৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ সময়ৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু লগে লগে যুৱকজন সেই স্থানলৈ যোৱাৰ পিছত কি পৰিস্থিতিৰ সৃষ্টি হ'ল যুৱকজনে প্ৰতিবাদ কৰিলে মুখ্যমন্ত্ৰী গৰাকীৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ ইতিহাসত এইটোৱেই হৈছে প্ৰথম ঘটনা যিটো ঘটনাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত প্ৰতিবাদ কৰিলে মুখবধিৰ বিশেষভাৱে সক্ষম যুৱকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পিছত এনেদৰে এজন যুৱকে প্ৰতিবাদ কৰিলে এই বিশেষভাৱে সক্ষম যুৱকজনে কান্দি কাটি কেনেদৰে প্ৰতিবাদ কৰিলে উচ্চ শিক্ষাৰ বাবে কেনেদৰে সহায় বিচাৰিবলৈ গৈছিল যুৱকজন এই দৃশ্য আমি দেখুৱাইছো হিয়া ঠাকুৰী কান্দিব লগা হ'ল যুৱকজনে মন্ত্ৰীক লগ নাপালে মুখ্যমন্ত্ৰীক লগ নাপালে কান্দি কাটি যুৱকজন ভাগৰুৱা হৈ পৰিল উল্লেখ যে যোৰহাটৰ লোক নিৰ্মাণ বিভাগৰ লগতে বহুকেইটা উন্নয়নমূলক কামৰ বিভাগৰ বিষয়ে আলোচনা কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী কিন্তু মুখ্যমন্ত্ৰীক লগ কৰিবলৈ যোৱা এই যুৱকজনে মুখ্যমন্ত্ৰীক লগ নাপালে আৰু কিন্তু তাৰ পিছত সংবাদ মাধ্যমত এই যুৱকজনৰ এই দৃশ্য আপোনালোকে এতিয়া দেখিবলৈ পাইছে অত্যন্ত করুণ দৃশ্য সৰকাৰী আঁচনিৰ কিমান দূৰ অগ্ৰসৰ হৈছে লগতে এই যুৱকজনে এইটো বিচাৰিলে যে যুৱকজন উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু যুৱকজনে উচ্চ শিক্ষাৰ বাবে সহায় বিচাৰিছে গতিকে মুখ্যমন্ত্ৰীক লগ কৰিবলৈ গৈ এনেকুৱা এটা পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হ'ল এই আঁচনিসমূহৰ ক্ষেত্ৰত কেনেদৰে ব্যৱস্থা লৈছে বা সেইবোৰৰ ক্ষেত্ৰত এই যুৱকজন কিয় বঞ্চিত হ'ল এইবোৰ বিষয়ে আহিছে জানিব পৰা গৈছে এই মুহূৰ্তত যোৰহাট ৰংগৈ পহুচোৱা গাঁৱৰ এই যুৱকজনৰ নাম হৈছে অংকুৰ দাস মুখ্যমন্ত্ৰীক লগ কৰিবলৈ গৈছিল যোৰহাটলৈ মুখ্যমন্ত্ৰী যোৱাৰ কথা জানিব পাৰি গৈছিল আৱৰ্ত ভৱনলৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ যুৱকজনক উচ্চ শিক্ষাৰ বাবে সহায় বিচাৰিছে এই যুৱকজনে তাৰ পিছত কেনেদৰে কান্দি কান্দি ভাগৰি পৰিলে এই যুৱকজন বহুকেইটা দৃশ্য আমাৰ হাতত আছে আকৌ দেখুৱাইছো আমি সেই দৃশ্যবোৰ কেলে নেব কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন আবেদন পত্ৰ লিখি নিছিল সেই আবেদন পত্ৰত কি লিখিছিল সেয়া জনাব বিচাৰিছো যুৱকজনে তেওঁ যিহেতু বিশেষভাৱে সক্ষম যুৱক মুখবধিৰ যুৱক সেই যুৱকজনে কি লিখিছিল মই শ্ৰী অংকুৰ দাস শাৰীৰিকভাৱে বাধাগ্ৰস্ত মুখেৰে কথা ক'ব নোৱাৰো বৰ্তমান মই 10ম শ্ৰেণীত পঢ়ি আছো আমাৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে দুখজনক আমি উল্লেখ কৰিছিল যে যুৱকজন উচ্চ শিক্ষাৰ বাবে সহায় বিচাৰিছে তেওঁ 10ম শ্ৰেণীত পঢ়ি আছে বুলি কৈছে আমাৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে দুখজনক কোনোমতে জীৱন নিৰ্বাহ কৰি জীয়াই আছো আপোনাক জনাও যে ঘৰৰ অৱস্থা বেয়া বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটি ঘৰৰ বাবে পঞ্চায়তৰ বিষয়ববীয়াৰ জৰিয়তে আবেদন কৰিছো গতিকে আপোনাৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাও যে ঘৰটো পোৱাৰ ক্ষেত্ৰত আপুনি এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব এই দয়ালু মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা ইতি মহোদয়ৰ বিশ্বাসী অংকুৰ দাসে এনেদৰে লিখিছে 10ম শ্ৰেণীত পঢ়ি থকা অংকুৰ দাসে এনেদৰে লিখিছে আৰু তাৰ পিছতে অংকুৰ দাসে এই সন্দৰ্ভত অৱগত কৰিছে বহু কথা যুৱকজনে কৈছে এটা আৱাস ঘৰ এটা আৱাস গৃহ এটা আৱাস বিচাৰিছে প্ৰধানমন্ত্ৰী আৱাস বিচাৰিছে কিন্তু যুৱকজন তাৰ বাবে যোগ্য কিয় হোৱা নাই এই প্ৰশ্নটো কৰিছে যুৱকজনে মুখ্যমন্ত্ৰীক লগ কৰিবলৈ গৈছিল লগ নাপালে মুখ্যমন্ত্ৰীক তাৰ পিছত হুকত ভাগি পৰিল যুৱকজন আৰু কেনেদৰে কান্দিলে কেনেদৰে চিঞৰি কান্দিলে কেনেদৰে সকলোৰে সন্মুখত যুৱকজনে কান্দিলে অত্যন্ত এটা দুখৰ দৃশ্য মুখ্যমন্ত্ৰীগৰাকীয়ে এই বাতৰি চোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই দৃশ্য দেখাৰ পিছত সেই যুৱকজনক যাতে সহায় কৰে সেয়া আমি বিচাৰিছো আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সহায় কৰিব সেয়া ভাবিছে এই যুৱকজনে